নমস্কাৰ শ্ৰোতা মণ্ডলী, মই আজি উপস্থিত আছোঁ বৰপাত গাঁৱৰ এখন পবিত্ৰ থানত। আজি বহুদিনৰ পৰাই শুনিছোঁ এই থানখনৰ নাম, থানখনৰ কথা, কিন্তু কিবা অসুবিধাৰ কাৰণে থানখনলৈ আহিব পৰা নাই, থানখন দেখি আহিব পৰা নাই। আজি মই জানো এই থানখনত দুটা দিনত ভক্তপ্ৰাণ ব্যক্তিৰ অত্যন্ত ভিৰ হয়। বৃহস্পতিবাৰ আৰু মঙলবাৰে ইয়াত অসংখ্য মানুহ আহে, আৰু এনেই সপ্তাহটোৰ বাকী বাৰকেইটাতো মানুহ আহে, আবেলি 4-5 বজালৈকে ইয়ালৈকে মানুহ আহে। এতিয়া যিগৰাকী আয়ে এই থানখন স্থাপন কৰিছে, তেখেত মন্দিৰৰ ভিতৰতে এতিয়া আছে। আমি যদি তেখেতে আমাক সময় দিব পাৰে, তেখেতৰ লগত দুআষাৰ কথা পাতিম। প্ৰণতেই যিহেতু এই পবিত্ৰ থানখনলৈ আহিছোঁ, আই ভগৱতীৰ থানখনলৈ আহিছোঁ, আই ভগৱতীৰ থানত ধূপ বন্তি আমি জ্বলাম। তাৰপিছত বাকীখিনি বাহ্যমানে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আই ভগৱতীক সহস্ৰদ্ধ প্ৰণিপাত জনাই আগবাঢ়িছোঁ পবিত্ৰ মন্দিৰৰ ভিতৰলৈ। আই ভগৱতীৰ স্থান, ইয়াত চাকি বন্তি জ্বলোৱা হয়। ভিতৰ ফালে 3খন থাপনা আছে, এই 3খন থাপনাতো বন্তি জ্বলোৱা হয়, পূজা অৰ্চনা কৰা হয়। যিহেতু এই পবিত্ৰ থানখনত সকলো ব্যক্তিয়ে আহে কিবা এটা পোৱাৰ আশাত। আমি জানো যে এই থানখনৰ এটা মাহাত্ম্য আছে, বহু দূৰ দূৰণিৰ পৰা লোক ইয়ালৈ আহে। মই আগতে কৈছোঁ যে বৃহস্পতিবাৰ আৰু মঙলবাৰে এই দুটা দিনত অসংখ্য মানুহৰ ভিৰ হয়, আৰু বাকী বাৰ সপ্তাহটোৰ বাকী বাৰকেইটাতো ইয়াত অসংখ্য মানুহ হয়। আই ভগৱতী, আমি তোমাক প্ৰাৰ্থনা কৰিব নাজানো, তোমাক প্ৰণাম কৰিব নাজানো। আমাৰ ক্ষুদ্ৰতম প্ৰাৰ্থনা প্ৰণিবাদখিনি তুমি গ্ৰহণ কৰিবা আই, আমাৰ ভুল মাৰ্জনা কৰিবা আই। আমিও আহিছোঁ তোমাৰ চৰণত, এইকাৰণে তোমাৰ চৰণত আহিছোঁ যে তোমাৰ এখন পবিত্ৰ থান ইয়াত আছে। তোমাৰ এই পবিত্ৰ থানখনৰ কথা যদি মানুহক আমি নজনাওঁ, আমাক পাপে চুবুৱায়। ইয়াত লিখাই আছে, আই ভগৱতী কৰিছোঁ কাকুতি, চৰণে কৰিছোঁ সেৱা, আমি মোহমতি নাজানো একোটি, দাসকো দয়া কৰি যাবা। ইয়াত লিখা আছে যে আমি আগতে আপোনালোকক কৈছিলোঁ, প্ৰতি বৃহস্পতিবাৰে ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ইয়াত চোৱা চিতা কৰা হয়। প্ৰতি মঙলবাৰে বান কটা, পানী কটা হয়, পুৱা 8 বজাৰ পৰা দিনৰ 12 বজালৈ। যি কি নহওক, আমি পণতেই আই ভগৱতীৰ চৰণত এটি প্ৰণিপাত জনাওঁ। এয়া আই ভগৱতীৰ মূল স্থান, মূল পূজাভাগ ইয়াতেই কৰা হয়। আমি ভিতৰলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ ভিতৰত যিগৰাকী প্ৰতিষ্ঠাপকে আইক অহৰ্নিশে দিনে ৰাতিয়ে পূজা অৰ্চনা কৰি তেখেত ভিতৰত আছে, তেখেতৰ অনুমতি সাপেক্ষে আমি ভিতৰলৈ যাব বিচাৰিছোঁ। মই আগতেই কৈছোঁ, যদি তেখেতে আমাক সময় দিব পাৰে, তেতিয়াহ'লে তেখেতৰ লগত আমি কিছু সময় পিছত দুআষাৰ কথা পাতিম। এতিয়া যাত্ৰী ইয়াত আছে, যাত্ৰীসকলকো আমি আমনি দিব নোখোজোঁ। প্ৰণতেই কৈছোঁ, যিহেতু পবিত্ৰ স্থানখনলৈ আহিছোঁ, পবিত্ৰ স্থানখনত আই ভগৱতীৰ চৰণত আমি প্ৰণাম এটা জনাওঁ। আই ভগৱতীৰ মূল থানলৈ আমি দুগছি বন্তি তথা ধূপ জ্বলাবলৈ বিচাৰিছোঁ আইৰ ভগৱতীৰ অনুমতি সাপেক্ষে। এয়া সুন্দৰ সুসজ্জিত পবিত্ৰ আই ভগৱতীৰ স্থান। দেখিলেই গাৰ নোম শিয়ৰি উঠা এখন পবিত্ৰ স্থান, তীৰ্থস্থান বৰপাত গাঁৱত অৱস্থিত। আজি সুদীৰ্ঘ দিনৰ পৰা শুনি থকা যে আই ভগৱতী জাগ্ৰত এটি মন্দিৰ, য'ৰ মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগেই গাৰ নোম ডাল হৈ উঠিছে। এয়া সন্মুখত যিগৰাকী প্ৰতিষ্ঠাপকে আই ভগৱতীৰ চৰণত অহৰ্নিশে সেৱা আগবঢ়াইছে, তেখেত এতিয়াও পূজাৰ বেদীত তেখেতে বহি আছে, কাৰণ যাত্ৰী বিনা বাৰেও যাত্ৰী ইয়ালৈ আহে। যে আপোনাক আমি প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আপোনাৰ এই পবিত্ৰ স্থানখনলৈ আহিব পাৰে আমি নিজকে ধন্য মানিছোঁ। আজি সুদীৰ্ঘ দিনৰ পৰা আপোনাৰ এই পবিত্ৰ স্থানত, পবিত্ৰ আই ভগৱতীৰ স্থানখনত আহিম বুলি মানস কৰি আছিলোঁ, কিন্তু নানা ঘাট প্ৰতিঘাত আৰু অসুবিধাৰ মাজত আহিব পৰা নাই। আপোনাৰ থানখনৰ বিষয়ে আমি ৰাইজক অৱগত কৰিম, কিন্তু এই সময়ত আপোনাক আমনি দিব বিচৰা নাই।
মাত্ৰ আই ভগৱতীৰ চৰণত ধূপকাঠি জ্বলাই সেৱা কৰি আমি বাহিৰলৈ যাম। তাৰপিছত আই ভগৱতীৰ থানৰ বিষয়ে আমি বিৱৰিত কৰিম। সেই আই ভগৱতী, তোমাক প্ৰণিপাত কৰিব নাজানো, আমাৰ হাতত একোৱেই নাই আই। তুমি আমাৰ দুহাত মিলি তোমাক প্ৰণাম জনাইছোঁ। ইয়াত অনেক ভুল ভ্ৰান্তি হ'ব পাৰে আই। সকলো ভুল ভ্ৰান্তি মনিখন কৰি আমাৰ মনোমাঞ্চ পূৰ্ণ কৰিব আই, পূৰ্ণ কৰিবা আই, পূৰ্ণ কৰিব। হৰি কৃষ্ণ কৃষ্ণ। আমি কিছু সময়ৰ বাবে বাহিৰলৈ যাম। যেতিয়া ইয়াত আসনত বহি থকা সদাশয় মোৰ শ্ৰদ্ধাৰ আইগৰাকী বাহিৰলৈ মুক্ত হৈ আহিব, তেতিয়া আমি তেখেতৰ লগত কথা পাতিম। আমি অকণমান সময়ৰ বাবে বাহিৰলৈ যে আচলতে আইগৰাকীৰ লগত কথা পাতিবলৈ সময় আচলতে নাই। এজনৰ পিছত এজন ব্যক্তি মন্দিৰলৈ আহিছে, আইৰ ওচৰলৈ গৈছে, তেখেতসকলৰ মনৰ কথা, যি উদ্দেশ্যলৈ থানখনলৈ আহিছে, আইৰ ওচৰত ব্যক্ত কৰিছে আৰু আইয়ে তেওঁলোকক সমাধান দিছে। কেনেকৈ কি কৰিব পাৰে সমাধান। মই কৈছোঁ যে পবিত্ৰ মন্দিৰৰ ভিতৰলৈ সোমাই গ'লে যে গাৰ নোম শিয়ৰি উঠে। চিৰজাগ্ৰত এখন থান। বৰপাত গাঁৱত এনেকুৱা এখন পবিত্ৰ স্থান ইয়াত আছে যে ভাবিলে কথাটো প্ৰকাশ কৰিবই আচলতে নোৱাৰি। যে আমিও যে আহিছোঁ, আজি আহিবলৈ পাইছোঁ আইৰ চোতালত, এটা আমাৰ সৌভাগ্য। আপোনালোকেও এই থানলৈ আহক, এই পবিত্ৰ থানলৈ আহক, পবিত্ৰ থানৰ মাহাত্ম্য বুজি লওক যে এজনৰ পিছত এজন ভক্তমান ব্যক্তি মন্দিৰৰ ভিতৰত সোমাই গৈছে আৰু ওলাই আহিছে। মই কৈছোঁ প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰ ইয়াত অসংখ্য ভিৰ হয়, তথাপি বিনা বাৰতো ইয়াত মানুহে আহি আছে, এজনৰ পিছত এজন আহিছে। অকণমান সময় পাইছোঁ, আইগৰাকী যদি আমাক অকণমান সময় দিব পাৰে তেতিয়া 2-4টা কথা আইগৰাকীৰ পৰা সোধা যুক্তি নহয়, তথাপি আইগৰাকীক যিহেতু আহিছোঁ 2-4টা কথা আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম। আমি চেষ্টা কৰিছোঁ আইগৰাকীৰ ওচৰলৈ যোৱাৰ বাবে। এয়া তেখেত আসনত এতিয়া বহি আছে। আমি আপোনাক পুনৰবাৰ প্ৰণাম জনাইছোঁ যে আপুনি যদি অকণমান সময়ৰ বাবে আজৰি আছে, আমাৰ লগত দুআষাৰ কথা পাতিব পাৰিব নেকি? আপোনাৰ অসুবিধাটো একো নহয়, নিশ্চয় আপুনি অকণমান আপোনাৰ ইয়াতে মই বহিছোঁ, আপোনাৰ থানখনতেই। আজি কিমান দিন আগৰ পৰা, দিন বুলি ক'লে ভুল হ'ব, কিমান বছৰ আগৰ পৰা আপোনাৰ এই পবিত্ৰ স্থানখন আপুনি স্থাপন কৰিছে? 1909 চন 22 বহাগ 6 মে। সুন্দৰ কথা। যেতিয়াৰ পৰা আপুনি স্থানখন স্থাপন কৰিছিলে, তেতিয়াৰ পৰাই মই যিটো দেখিছোঁ যে অসংখ্য মানুহৰ ভিৰ হয়, তেতিয়াৰ পৰা সেই ভিৰটো এতিয়ালৈকে আছে। এতিয়া বাঢ়িছে চাগে। আপোনাৰ সময় নাই আচলতে, আৰু আপোনাৰ কি হয়, আপোনাৰ বহুমূলীয়া সময় আমাৰ নষ্ট কৰাৰ ইচ্ছা আচলতে নাই। যিহেতু পবিত্ৰ থানখনত গোটেই দিনটো, ৰাতিপুৱাৰ পৰা গোটেই দিনলৈকে আপুনি ইয়াত পূজা অৰ্চনা কৰিয়ে থাকে। আপুনি দুপৰীয়া সময়ত আজৰি হয়নে? অকণমান হয়। এতিয়া আবেলি কেইটা বজাৰ পৰা পূজা অৰ্চনা আৰম্ভ কৰে? 6টাৰ পৰা কেইটালৈকে পূজা অৰ্চনা আৰম্ভ কৰে? 8টালৈকে। ৰাতিপুৱা কেইটাৰ পৰা আৰম্ভ কৰে? 7টাৰ পৰা আৰম্ভ কৰে। আই ভগৱতী থান বুলি ক'লে আমিতো অনবজ্ঞ, আমি নাজানো মূলত কি দেৱ দেৱীক পূজা কৰা হয় আপোনাৰ ইয়াত? 9গৰাকী আইক পূজা অৰ্চনা কৰা হয়। অহৰ্নিশে কিবা বাৰ আছে নেকি যে এইটো বাৰতেই মূলত আইক ওচৰত আমি পূজা আগবঢ়াওঁ, নে কোনো বাৰ নাই, কোনো তিথি নাই, সকলো সময়তে আইক প্ৰণাম জনাব পাৰি? যে আমি আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাক বিশেষ আমনি দিব নোখোজোঁ, কাৰণ আপুনি এগৰাকী চিৰজাগ্ৰত ব্যক্তি বুলি ক'লেই ভুল কোৱা নহ'ব। এই পবিত্ৰ স্থানখন আমি সেৱা লোৱাৰ বাবে আপোনাৰ ওচৰলৈ আজি আহিছোঁ, আই থানখনলৈ। আই, তুমি আমাক আকৌ সমতি দিয়া আই। আজিৰ পবিত্ৰ দিনত তোমাৰ চৰণত আমি সেৱা আগবঢ়াইছোঁ, আইগৰাকীকো আমি প্ৰণাম জনাইছোঁ। তেখেতে আচলতে খুব বিশেষ কথা ক'ব নিবিচাৰে, তথাপিতো অকণমান তেখেতৰ অনুমতি লৈ আমি অকণমান দুআষাৰ কথা তেখেতৰ জানিলোঁ। তেখেতে আমাক ক'লে, আমি সুখী হ'লোঁ। আমি আশা ৰাখিছোঁ ভক্তমান ব্যক্তিসকল ইয়ালৈ আহক, চাওক চিৰজাগ্ৰত থান এখন। এটি সুন্দৰ অতি মনোৰম দৃশ্য, ইয়াৰ চালেই চাই থাকিবলৈ মন যায়, হেঁপাহ নপলায়। আমি আইৰ ওচৰত সহস্ৰত প্ৰণিপাত জনাই এই পবিত্ৰ মন্দিৰৰ পৰা আমি বিদায় মাগিম। আকৌ ভৱিষ্যতলৈ আমি এই থানখনৰ মাজলৈ আহিম।